শুনিছ নিশ্চয় ঐ কোন হয় তই মই ৰহমত মিয়া মোক থানাত নিবি আইও ইমান মন লগাইতো থানাত নিম বুলি মই কোৱা নাই নহয় তোক মই ইয়াতে মাৰি থৈছো সেইকাৰণে মই তোমাক বাৰে বাৰে কৈ থাকোঁ এইখন চহৰত কাম কৰিবলৈ হ'লে তোমাৰ মগজুটো অলপ ঠাণ্ডা কৰি ৰাখিব লাগে থেংক ইউ ছাৰ আপুনি ঠিকেই কৈছে কিন্তু মগজুটো ঠাণ্ডা কৰি ৰাখিবলৈ মোৰ দুটা প্ৰব্লেম আছে কি প্ৰব্লেম প্ৰথমটো হ'ল মই আজিলৈকে মগজুটো ঠাণ্ডা কৰিয়ে পোৱা নাই সেইটো কৰিলে মোৰ কেৰেক্টাৰ চেঞ্জ হৈ যাব আৰু দ্বিতীয়টো হ'ল মগজুটো ঠাণ্ডা কৰিবলৈ মোৰ মগজুটো আছে নে নাই মই আজিলৈকে বুজিয়ে নাপালোঁ যদি হিৰোইন নহয় ইহঁতৰে লাইফ বুজিছ আমাৰ বুজি গ'ল আপুনি বাহিৰলৈ বল